নমস্কাৰ সকলোকে এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো 15 সেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব এডিআৰ এৰ 3rd গ্ৰেডৰ পৰীক্ষা আৰু এই পৰীক্ষাত ইতিমধ্যে কি নীতি নিয়ম আছে কিমান কি সিলেবাস কিমান পৰীক্ষাৰ নম্বৰ হ'ব কিমান সময় হ'ব সেই সবিশেষ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই সংবাদমেলৰ জৰিয়তে জাৰি কৰিছে আৰু যিসকল পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই সকলে নিশ্চয় সেই তথ্যসমূহ লাভ কৰিছে ইয়াৰ পূৰ্বে এটা ভিডিঅ'ত আমি উল্লেখ কৰিছিলো যে এইবাৰৰ পৰীক্ষাত এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হ'ল যে এইবাৰ চৰকাৰে এটা নতুন আইন প্ৰণয়ন কৰিছে যি আইনৰ জৰিয়তে যদিহে কোনোবা ব্যক্তিয়ে এইবাৰৰ এই পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰে অৰ্থাৎ যদি কোনোবা ব্যক্তিয়ে যদি নকল কৰে তেতিয়া হলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে সেই যি আইন ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই আইনৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ জৰিয়তে সেই কথা উল্লেখ কৰিছিল আৰু পূৰ্বতে এটা ভিডিঅ'ত মই সেই সমগ্ৰ বিষয়খিনি আলোচনা কৰিছিল বা মুখ্যমন্ত্ৰী কি কৈছিল সেই ভিডিঅ'টো সেই মোৰ পূৰ্বৰ এটা ভিডিঅ'ত সংলগ্ন কৰিছিল যদিহে আপুনি সেই ভিডিঅ'টো চোৱা নাই তেতিয়া হলে আই বাটনত ক্লিক কৰি বা এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো সেই ভিডিঅ'ৰ লিংক দি দিছো যদিহে আপুনি সেই পূৰ্বৰ ভিডিঅ'টো চোৱা নাই হেয়া চাই ল'ব পাৰে কিন্তু আজিৰ এই ভিডিঅ'ত আপোনালোকৰ বাবে সেই আইনখন কি যি আইনৰ জৰিয়তে চলতে এই পৰীক্ষাখন স্বচ্ছ নিকাভাৱে অনুষ্ঠিত কৰাৰ পণ লৈছে চৰকাৰে গতিকে সেই আইনখন কি আইনখনত কেনেকুৱা ধৰণে আইন উলংঘন হ'ব পাৰে বা কাৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে শাস্তি কি হ'ব পাৰে সেই সমগ্ৰ বিষয়টো এই ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে অসম চৰকাৰে সেই আইনৰ সবিস্তাৰে বাতৰি কাকতত বিজ্ঞাপনৰ জৰিয়তে সমগ্ৰ কথা প্ৰকাশ কৰিছে গতিকে পুনে আপোনালোকক অসম চৰকাৰে বাতৰি কাকতত যি বিজ্ঞাপন আকাৰে সেই আইনৰ বিষয়ে বিশেষভাৱে ডিটেইলছত যেহেতু ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে সেই সবিশেষ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰথমবাৰ যদি চেনেলত আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব গতিকে আহক আমি পুনে চৰকাৰে কি আইন আনিছে এনেকুৱা যি আইনৰ জৰিয়তে আসলতে পৰীক্ষা স্বচ্ছ নিকা কৰিবলৈ চেষ্টা কৰি আছে আৰু যদি কোনোবাই নকল কৰে বা অসৎ উপায় অৱলম্বন কৰে তেতিয়া হলে তেওঁলোকৰ কি শাস্তি হ'ব পাৰে তাৰ সবিশেষ জনাব বিচাৰিম ইতিমধ্যে অসম চৰকাৰে বিভিন্ন বাতৰি কাকতত এনেদৰে যি আইন সেই আইনৰ বিষয়ে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু সেই বিজ্ঞাপন অনুসৰি আমি যদি চাও তেতিয়া হলে আইনখনৰ নাম হৈছে এইটো অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024 ইয়াতে এটা সুন্দৰ স্লোগান এটা তেওঁলোকে দিছে নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা যোগ্যজনে নিশ্চিত নিয়োগ এই কথা উল্লেখ কৰিছে লগতে মুখ্যমন্ত্ৰী এটা কোটেশন ইয়াতে আহিছে তাৰ লগে লগে ইয়াতে যেটো কথা উল্লেখ কৰা হৈছে যে নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বনৰ ক্ষেত্ৰত এতিয়া কঠোৰ শাস্তিৰ বিধান ইয়াতে এই আইনখনৰ আসলতে উদ্দেশ্য কি সেই উদ্দেশ্য অৰ্থাৎ এয়া যি আইন অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024 এই আইনৰ আসলতে উদ্দেশ্য কি সেই উদ্দেশ্যখিনি ইয়াতে উল্লেখ কৰা হৈছে উদ্দেশ্য হল যে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ স্বায়ত্তশাসিত সংস্থা অথবা কৰ্তৃপক্ষ পৰিষদ অথবা নিগমৰ অধীনত পৰীক্ষাত স্বচ্ছ নিশ্চিতকৰণ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা নিজৰ লগত ৰখা বিক্ৰী কৰা সমাধান কৰা প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ ইয়াৰ উপৰিও আৰু এটা পইণ্ট আছে যে পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতা প্ৰতিশ্ৰুতি প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ এয়া হৈছে আইনখনৰ আসলতে উদ্দেশ্যৰ কথাটো ইয়াতে তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ লগে লগে আসলতে ইয়াতে নেক্সট এটা পইণ্ট তেওঁলোকে উল্লেখ কৰিছে যিটোত আসলতে যিটো কথা আছে যে আসলতে আইন উলংঘন হোৱা কাৰ্য মানে কি কাম কৰিলে আসলতে আইন উলংঘা হোৱা বুলি বিবেচনা কৰা হ'ব সেই কথাটো হ'ল যে অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত বা OMR শীট হস্তগত কৰা প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্য আদান প্ৰদান কৰা লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোক নিজৰ কৰ্তব্য ব্যতিৰেকে আন কোনো ক্ষেত্ৰত পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল কৰা অথবা ফাদিলকৰণত অৰিহণা যোগোৱা পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্ব ব্যক্তিৰ প্ৰৱেশকৰণ নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষা কেন্দ্ৰৰ সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলকভাৱে অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অপৰাধ সংঘটিতকৰণ এয়া হৈছে আসলতে আইন উলংঘন হোৱা কাৰ্য মানে কি কাম কৰিলে এই আইন অৰ্থাৎ এই যি আইন অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024 এয়া আসলতে কেনেকুৱা ধৰণে আইন উলংঘন হ'ব তাৰ কেইটামান পইণ্ট ইয়াতে উল্লেখ কৰা হৈছে 6টাকৈ পইণ্ট ইয়াতে তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে গতিকে এয়া আছিল উদ্দেশ্য আৰু আইন উলংঘন কি হলে হ'ব হেয়া আৰু এই এতিয়া আহিছো আসলতে শাস্তি বিচাৰযোগ্য জামিনবিহীন আৰু অমীমাংসীয়
অৰ্থাৎ শাস্তি কি ক্ষেত্ৰত হ'ব পাৰে কি ধৰণৰ শাস্তি হ'ব পাৰে এটা শাস্তিৰ যি ব্যৱস্থা তিনিটা পৰ্যায়ত আচলতে কোৱা হৈছে পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত পৰীক্ষকৰ ক্ষেত্ৰত ব্যৱস্থাপকৰ ক্ষেত্ৰত ইয়াতে আচলতে যিসকল পৰীক্ষাৰ্থী তেওঁলোকৰ কাৰণে শাস্তিৰ এটা বিধান আছে যিসকল পৰীক্ষাৰ দায়িত্বত থাকিব বা যিসকল পৰ্যবেক্ষক হিচাপে থাকিব তেওঁলোকৰো শাস্তিৰ ব্যৱস্থা আছে আৰু যি পৰীক্ষা পাতিছে বা যি ইমপ্লিমেন্টিং এজেন্সি থাকে পৰীক্ষা অনুষ্ঠিত কৰা যি এজেন্সিসমূহ থাকে তেওঁলোকৰ বিৰুদ্ধে আচলতে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰভিজনটো এই আইনত আছে প্ৰথমতে আমি পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত যি আইনৰ ব্যৱস্থা আছে বা যি শাস্তিৰ বিধান আছে তাক আমি চাই ল'ব বিচাৰিছোঁ যে পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী যদি নকলত লিপ্ত হয় নকল কৰি যদি ধৰা পৰে বা তেতিয়াহ'লে তেওঁ 3 বছৰৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকাৰ জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহৰ কাৰাদণ্ড ধাৰা 10 একত এই কথা উল্লেখ কৰা আছে আইনখনৰ ইয়াৰ পিছত কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা ধাৰা 10(2) নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰিব এয়া আইনখনৰ ধাৰা 11ত উল্লেখ কৰা আছে ইয়াৰ পিছত এয়া আছিল আচলতে পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত আচলতে যি শাস্তিৰ বিধান সেই তিনিটাকৈ শাস্তিৰ বিধান ইয়াতে উল্লেখ কৰা হৈছে যে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে 1 লাখ টকা জৰিমনা হ'ব পাৰে ইয়াৰ উপৰি 10 বছৰ কাৰাদণ্ড হ'ব পাৰে 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আৰু পৰৱৰ্তী সময়ত 2 বছৰলৈকে কোনো নিযুক্তি পৰীক্ষাত বহিব নোৱাৰা এটা শাস্তিৰ বিধান আছে ইয়াৰ পিছত যদি পৰীক্ষকৰ ক্ষেত্ৰত অৰ্থাৎ যিসকলে পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষকৰ দায়িত্বত থাকিব তেওঁলোকে যদি কোনো এনেকুৱা ধৰণৰ আচলতে অহত পথত যায় অহত কামৰ লগত যদি জড়িত হয় আৰু হে প্ৰমাণিত হয় তেতিয়াহ'লে কুচক্ৰ আৰু নকলৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকাৰ পৰ্যন্ত জৰিমনা এয়া ধাৰা 10(2)ত উল্লেখ কৰা আছে লগতে পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰত জড়িত থকাসকল অসৎ পন্থাৰে আৰ্জিত সা সম্পত্তি বাজেয়াপ্ত এয়া ধাৰা 12ত আছে আইনখনৰ ইয়াৰ উপৰিও ব্যৱস্থাপকৰ ক্ষেত্ৰত অৰ্থাৎ যিসকলে পৰীক্ষাটো আচলতে পাতিছে যি সংস্থাই এই পৰীক্ষাটো পৰিচালনা কৰি আছে এতিয়া যেহেতু অসমৰ পৰীক্ষা বিভিন্ন সময়ত বিভিন্ন এজেন্সিয়ে বহুত পৰীক্ষা পাতে এই ক্ষেত্ৰত যদি ব্যৱস্থাপকৰ ক্ষেত্ৰত পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেন্তে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত কৰা যি এজেন্সি থাকিব তেওঁলোকক নিষিদ্ধ ঘোষিত কৰা হ'ব পাৰে গতিকে এয়া আছিল আচলতে অসম চৰকাৰে স্বচ্ছ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰাৰ কাৰণে তেওঁলোকৰ যি বিশেষ আইন অৰ্থাৎ অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়া অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024 তাৰ সবিশেষ এয়া বাতৰি কাকতত ইতিমধ্যে অসম চৰকাৰে প্ৰকাশ কৰিছে তাৰ সবিস্তাৰ ইয়াতে শাস্তি কি হ'ব পাৰে বা আইন কেনেকৈ উলংঘন হ'ব কি কাম কৰিলে আইন উলংঘন হ'ব সেইসমূহ কথা ইয়াতে উল্লেখ কৰা হৈছে পৰ্যবেক্ষকৰ ক্ষেত্ৰত কি শাস্তিৰ বিধান হ'ব পাৰে সেই সকলোবোৰ কথা উল্লেখ আছে